ৰাইজসকল, আমি সকলোৱে দেখিছোঁ বিজেপি চৰকাৰখন গঠন হোৱাৰে পৰা আমি বহুতো এনকাউণ্টাৰ দেখিছোঁ বা যিকোনো অপৰাধীনে অভিযুক্ত হ'লেও তেওঁ যদি পুলিচৰ পৰা অকণমান পলাবলৈ চেষ্টা কৰে তেতিয়াহ'লে তেওঁক এনকাউণ্টাৰ কৰাও আমি দেখিবলৈ পাইছোঁ। কিন্তু আজি শ্যামকানু মহন্ত, সিদ্ধাৰ্থ এনেকুৱা ধৰণৰ বেপাৰী, চোৰ, দগাবাজৰ ক্ষেত্ৰত যে আজি যে চৰকাৰখনে আজি 24টা দিন পাৰ হৈ গ'ল, মানে প্ৰায় এটা মাহ সম্পূৰ্ণ হ'বলৈ হৈছেই। যিজন ব্যক্তিক গোটেই পৃথিৱীয়ে দেখা পালে, গোটেই পৃথিৱী বিখ্যাত হৈ গ'ল, দ্য হামিং কিং অফ দ্য ৱৰ্ল্ড বুলি যোনজনক জনা যায়, যোনজন অসমৰ যুৱকসকলৰ কাৰণে ভগৱান, হাৰ্থৱ, তেওঁৰ ক্ষেত্ৰত আজি চৰকাৰখনৰ আজি একেবাৰে এটা লাজ লগাৰ এটা মানে একশ্যন, মানে কোনো ধৰণৰ একশ্যন লোৱা হোৱা দেখিবলৈ পোৱা নাই আমি। কিয় এনেকুৱা, কিহৰ কাৰণে? আচলতে এটা কথাই স্পষ্ট হৈ গৈছে যে জোনমণি ৰাভাৰ ক্ষেত্ৰত যেনেদৰে কৰিছিলে এই চৰকাৰখনে, আজি জুবিনদাৰ ক্ষেত্ৰতো এনেকুৱাই কৰিব নিচিনা আমাৰ সম্পূৰ্ণ প্ৰায় আমাৰ মনত সেই সাজটো বহি গৈছে। আজি সকলো অসমৰ ৰাইজে ইজনে সিজনক ক'বলৈ বাধ্য হৈছে যে এইখন চৰকাৰৰ দিনত জুবিনদাই কেতিয়াও ন্যায় নাপায়। আচলতে কিয় এই চৰকাৰখনে একো কৰিব নোৱাৰে নেকি? নে আমাৰ অসমীয়া খিলঞ্জীয়াৰ পক্ষত নাই, নে বাংলাদেশীৰ পক্ষত এই চৰকাৰখন? আজি জুবিনদাক যদি ন্যায় নিদিয়ে তেতিয়াহ'লে কাক ন্যায় দিব এই চৰকাৰখনে? গতিকে ৰাইজ, আমাৰ এতিয়া বৰ্তমান বিকল্প লাগে। আমাক বিকল্পৰ কথা আমি ভাবিবলৈ হ'ল। এতিয়া চাওক, আমাৰ সকলো অসমীয়া, সকলো খিলঞ্জীয়াই কৈ আছে যে জুবিনদাক ন্যায় লাগে, আমাক অৰুণোদয় নালাগে, আমাক নিযুত মইনা আঁচনি নালাগে, আমাক চাকৰি নালাগে। কিন্তু আজি দেখিবলৈ পোৱা গৈছে যে সেই বিষয়টোক, জুবিনদাৰ ন্যায়ৰ বিষয়টোক আঁতৰাবলৈ অপ্ৰাণ চেষ্টা কৰি আছে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে। বাৰে বাৰে আজি কিবা এখন আঁচনি উলিয়াইছে, কালিলৈ আকৌ চাউল তেলৰ বা দালিৰ, মিঠাতেলৰ সুলভ মূল্যত দিয়াৰ এনেকুৱা ধৰণৰ কথা উলিয়াইছে। আৰু মাজতে দেখিবলৈ পালে ইমান দিন যোৱাৰ পিছত আকৌ এই কেইদিনৰ ভিতৰতে চাকৰিখিনি মুকলি কৰি দিলে, চাকৰিৰ ৰিজাল্টখিনি উলিয়াই দিলে। তো কিমান চেষ্টা কৰা নাই? হয় ৰাইজ, আমি এজন পুলিচ বিষয়াৰ কথা, IPS বিষয়াৰ কথা আমি ভালকৈ জানো। VC সাজনাৰ ছাৰ, তেওঁৰ কথা আমি ভালকৈ জানো। যেতিয়া 2019 চনত প্ৰিয়ংকা ৰেড্ডিক যেতিয়া 4জন ধৰ্ষণকাৰীয়ে যেতিয়া ধৰ্ষণ কৰি হত্যা কৰিছিলে হায়দৰাবাদত, আৰু তেতিয়া কি কৰিছিলে, সেই পুলিচে গুলিয়াইছিলে, এনকাউণ্টাৰ কৰিছিলে। অৰ্থাৎ আমি সকলোৱে ইণ্ডিয়াত সকলো মানুহে গম পালে যে, ভাৰতবৰ্ষত সকলো মানুহে গম পালে যে প্ৰিয়ংকা ৰেড্ডিক কেনেদৰে ন্যায় দিছিল, আৰু যাৰ কাৰণে গোটেই হায়দৰাবাদ চহৰখনতে, গোটেই তেলেংগানা ষ্টেটতে কি হৈছিলে, মিঠাই খুৱাইছিল। সকলো পাব্লিক ওলাই আহি লৈ পেলাই মিঠাই খুৱাইছিল। VC সাজনাৰ ছাৰক আজি সোণালী আখৰেৰে লিখি থৈছে, সকলোৰে ভাৰতীয়ৰ অন্তৰত সোণালী আখৰেৰে লিখি থৈছে, বা ভৱিষ্যতলৈও এটা ইতিহাস হৈ ৰ'ব। সেই ক্ষেত্ৰত এই কথাটো মই এই কাৰণে কৈছোঁ, আমাৰ অসম পুলিচৰ সেই সাহসটো নাই এইকেইজনৰ ক্ষেত্ৰত। বিশেষকৈ অলপমান কিবা এটা হ'ল বুলিয়ে এনকাউণ্টাৰ ফটককৈ কৰি দিয়া দেখা পোৱা যায়, আৰু বহুতো এনকাউণ্টাৰ এই চৰকাৰখনৰ ক্ষেত্ৰত দেখিছোঁ। কিন্তু এই দুজন অপৰাধী, এই চোৰ দুটাৰ ক্ষেত্ৰত এনকাউণ্টাৰ কৰিবলৈ বা চৰকাৰখন কিয় নিমাত হৈ আছে, সেইটো এটা বিচাৰজনক বিষয়। আৰু এটাই দাবী কৰোঁ, জুবিনদাৰ ন্যায় অতি সোনকালে দিব লাগে, আৰু জুবিনদাৰ ন্যায়ৰ ক্ষেত্ৰত চৰকাৰখনে তাৎক্ষণিকভাৱে কিছুমান ব্যৱস্থা ল'ব লাগে।